নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। এই ভিডিঅ'টোত আলোচনা কৰিম আগন্তুক হ'বলগীয়া ডিএছএছ এক্সামৰ বাবে অতিকে গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন উত্তৰ। ডিএছএছৰ উপৰিও ডিএমই, ডিএছএছএফডব্লিউ আৰু আয়ুষৰ এক্সামৰ বাবেও প্ৰশ্নকেইটা সমানে গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই ল'ব। প্ৰথম প্ৰশ্ন, গোলকীয় শান্তি সূচকত 2021ত ভাৰতৰ স্থান কিমান? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 135। গোলকীয় শান্তি সূচকত 2021 চনত ভাৰতৰ স্থান হৈছে 135। দ্বিতীয় প্ৰশ্ন, স্বাধীন ভাৰতৰ অসমৰ প্ৰথমজন ৰাজ্যপাল কোন আছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহম্মদ ছালেহ আকবৰ হাইদৰি। গতিকে স্বাধীন ভাৰতৰ অসমৰ প্ৰথমজন ৰাজ্যপাল আছিল মহম্মদ ছালেহ আকবৰ হাইদৰি। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। তৃতীয় গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি দেৱিকা ৰাণী। দেৱিকা ৰাণী হৈছে দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি। তেখেতে 1969 চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনগৰাকী ব্যক্তিক উপন্যাস সম্ৰাট বুলি জনা যায়? অপশ্যন কেইটা হ'ল ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা, ৰঞ্জু হাজৰিকা, শৰৎচন্দ্ৰ গোস্বামী। উত্তৰটো হ'ব অপশ্যন এ ৰজনীকান্ত বৰদলৈ। তেখেতক উপন্যাস সম্ৰাট বুলি জনা যায়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল মিজোৰাম ৰাজ্য কিমান চনত গঠন কৰা হৈছিল? ইয়াত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1987 চনত। 1987 চনৰ 20 ফেব্ৰুৱাৰী তাৰিখে মিজোৰাম ৰাজ্য গঠন কৰা হৈছিল। গুৰুত্বপূৰ্ণ প্ৰশ্ন। পৰৱৰ্তী গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল 2019 চনত তলৰ কোনজন ব্যক্তিক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা। 2019 চনত ডক্টৰ ভূপেন হাজৰিকাক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ৰেডক্লিফ ৰেখাই কোন দুখন দেশক পৃথক কৰিছে? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভাৰত পাকিস্তান। ৰেডক্লিফ ৰেখাই ভাৰত আৰু পাকিস্তান দেশ দুখনক পৃথক কৰিছে। ইয়াৰ পিছৰ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল পৃথিৱীৰ কিমান শতাংশ ভূমি ভাৰতে আগুৰি আছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2.4। পৃথিৱীৰ মুঠ ভূমিৰ 2.4% ভূমি ভাৰতে আগুৰি আছে। অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন। পৰৱৰ্তী প্ৰশ্ন, বিশ্ব জনসংখ্যা দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 11 জুলাই। 11 জুলাই তাৰিখে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বি.চি. ৰয় বঁটা কোনটো ক্ষেত্ৰৰ বাবে প্ৰদান কৰা হয়? শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ঔষধ। বি.চি. ৰয় বঁটা ঔষধৰ ক্ষেত্ৰত প্ৰদান কৰা হয়। পৰৱৰ্তী গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল বৰপেটা সত্ৰ কোনে স্থাপন কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাধৱদেৱ। বৰপেটা সত্ৰ মাধৱদেৱে স্থাপন কৰিছিল। আজিৰ শেষৰ প্ৰশ্নটো হ'ল নামেৰী ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ শোণিতপুৰ। নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন শোণিতপুৰ জিলাত অৱস্থিত। আজি আপোনালোকৰ বাবে সুধিবলগীয়া প্ৰশ্নটো হ'ল জ্ঞানপীঠ বঁটা কোন চনৰ পৰা প্ৰদান কৰি অহা হৈছে? অপশ্যন কেইটা হ'ল 1986, 1965, 1950, 1960 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি এটা লাইক কৰিব, কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব আৰু আপোনাৰ কেইজনমান ফ্ৰেণ্ডলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৰে সুবিধা হয়। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।